প্ৰশ্নটো হৈছে আহোম ৰাজ্যৰ সিংহাসন লাভ কৰা প্ৰথম মহিলা কোন আছিল? ক. সতী জয়মতী, খ. ৰাণী ফুলেশ্বৰী, গ. মূলা গাভৰু, ঘ. এটাও নহয়। উত্তৰটো হৈছে ৰাণী ফুলেশ্বৰী। ২ নম্বৰ প্ৰশ্ন হৈছে শিৱসিংহৰ পত্নীৰ নাম কি আছিল? ক. সৰ্বেশ্বৰী, খ. ৰাণী ফুলেশ্বৰী, গ. দ্ৰৌপদী, ঘ. গোটেইকেইটা শুদ্ধ। উত্তৰটো হৈছে গোটেইকেইটা শুদ্ধ। ৩ নম্বৰ প্ৰশ্ন হৈছে ৰাণী ফুলেশ্বৰীক কোনে বৰৰজা উপাধি প্ৰদান কৰিছিল? ক. পুৰোহিতসকলে, খ. বিষয়াসকলে, গ. প্ৰজাসকলে, ঘ. এটাও নহয়। উত্তৰটো হৈছে পুৰোহিতসকলে। ৪ নম্বৰ প্ৰশ্ন হৈছে প্ৰাচীন কালত তাম্ৰলিপি কিহৰ বাবে বিখ্যাত আছিল? ক. শিলালিপিৰ স্থান, খ. সাগৰীয় বন্দৰ, গ. সেনা ছাউনি, ঘ. এটাও নহয়। উত্তৰটো হৈছে সাগৰীয় বন্দৰ। ৫ নম্বৰ প্ৰশ্ন হৈছে ৰংঘৰটো পুনৰ নিৰ্মাণ কোনে কৰাইছিল? ক. ৰাজেশ্বৰ সিংহ, খ. প্ৰমত্ত সিংহ, গ. ৰুদ্ৰসিংহ, ঘ. এটাও নহয়। উত্তৰটো হৈছে প্ৰমত্ত সিংহ। ৬ নম্বৰ প্ৰশ্নটো হৈছে কোনজন ৰজাই প্ৰথম হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল? ক. গদাধৰ সিংহ, খ. জয়ধ্বজ সিংহ, গ. ৰুদ্ৰসিংহ, ঘ. এটাও নহয়। উত্তৰটো হৈছে জয়ধ্বজ সিংহ। ৭ নম্বৰ প্ৰশ্ন হৈছে কোনজন ৰজাই প্ৰথম বৈষ্ণৱ ধৰ্ম অনুসৰণ কৰিছিল? ক. শিৱসিংহ, খ. জয়ধ্বজ সিংহ, গ. ৰুদ্ৰসিংহ, ঘ. এটাও নহয়। উত্তৰটো হৈছে জয়ধ্বজ সিংহ। ৮ নম্বৰ প্ৰশ্নটো হৈছে তুলাৰাম সেনাপতি কোন ৰাজবংশৰ প্ৰধান আছিল? ক. ডিমাছা, খ. আহোম, গ. কোচ, ঘ. এটাও নহয়। উত্তৰটো হৈছে ডিমাছা। ৯ নম্বৰ প্ৰশ্ন হৈছে কুন্দিল নগৰ এতিয়া কোন ঠাইত অৱস্থিত? ক. মাজুলী, খ. তিনিচুকীয়া, গ. শদিয়া, ঘ. এটাও নহয়। উত্তৰটো হৈছে শদিয়া। শেষৰ প্ৰশ্নটো হৈছে খেন ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল? ক. নীতিপাল, খ. নীলধ্বজ, গ. ধৰ্মপাল, ঘ. এটাও নহয়। উত্তৰটো হৈছে নীলধ্বজ।